दिनै बाक्सा जिल्लानि तामुलपुरा गिबि मन्थ्रि अनसुंथाइ रां थुबिलनिफ्राय होनाय अनसुंथाइखौ राननानै होयो आयेन आफादनि बुंथिगिरि बिश्वजित दैमारि बिथाङा सा 100 गोरों फरायसुला फरायसुलिफोरनि गेजेराव 5,000 राङै चेक राननानै होयो बुंथिगिरि दैमारिया। चेक राननाय हाबाफारिनि उनाव खौरांगिरिनि सिगाङाव बुंथिगिरि बिथाङा ओरैबायदि बुङो। সকলোৰে প্ৰিয় আমাৰ বিধায়ক লেহৰাম বড়ো ডাঙৰীয়া কোভিডত যেতিয়া অকাল মৃত্যুবৰণ হ'বলগীয়া হৈছিল, তাৰপিছত তামোলপুৰত কোনো প্ৰতিনিধি নাছিলে, তেতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিল যে যেহেতু বাই ইলেকশ্যন দেৰি হ'ব পাৰে, সেইটোৰ কাৰণে তামোলপুৰ ৰাইজৰ সৰু সুৰা যিবোৰ মানে সমস্যা থাকে, যিটোৰ কাৰণে MLAৰ প্ৰয়োজন হয় ৰিকমেণ্ডেশ্যনৰ, সেই কামটো মানে আপুনি যাতে MLA নহ'লেও কৰি দিয়ে, মই ৰিকমেণ্ডেশ্যন কৰি দি দিওঁ। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়া এগ্ৰী কৰিছিলে যে দিব পাৰিব। তো সেই হিচাপে মই তামোলপুৰৰ যিবোৰ ছাত্ৰ ছাত্ৰীৰ স্কলাৰশ্বিপ নহয় একজেক্টলি, আজিকালি স্কলাৰশ্বিপটো কাটিলে, সাহায্য আৰু কিছুমান বেমাৰ আজাৰ হোৱা মানুহবিলাকৰ সাহায্যৰ মানে মই নামবিলাক ৰিকমেণ্ড কৰিছিলোঁ। আৰু PSO एबा देहा नेग्रा लानायनि बिथिङावबो बुंथिगिरि बिथाङा ओरैबायदि बुङो। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে, মানে ইয়াতো এটা এছেছমেণ্টটো লৈ ফালে ক'ব পাৰে, কাৰণ PSOটো হ'ল নিৰাপত্তাৰ কাৰণে দিয়া হয়। গতিকে আজিৰ দিনটোত যদি পৰিৱেশটো তেনেকুৱা হ'ল, তেতিয়াতো নিশ্চিত PSO মানে লোৱাৰ মানে কোনো কিবা নাথাকে গৈ। গতিকে মুখ্যমন্ত্ৰীয়ে যিহেতু ৰিকুৱেষ্ট কৰিছে, আপিল কৰিছে, নিশ্চয় এই বিষয়তো প্ৰত্যেকজন বিধায়কক হয়তো অৱগত কৰিছে বৰ্তমান পৰিস্থিতিৰ ওপৰত। গতিকে বিধায়কসকলে নিজে ডিচিশ্যন ল'ব, এইটো আপিলহে। चेक राननानै होनाय हाबाफारियाव तामुलपुर बियाबनि MLA जलिन दैमारि BTCनि EM फारियै धर्म नारायण दास रनेन्द्र नार्जारियाबो नुजाथियो। बाक्सानिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।